হেল্ল' গাইজ ৱেলকাম বেক টু আৰু এটা নতুন ব্লগ। তো বহুত দিন ভ্লগ দিব পৰা নাই, মানে লাষ্ট 15 আগষ্টৰ দিনাই ভ্লগটো বনাইছিলোঁ। তো আৰু ভ্লগ দিবই পৰা নাই, মানে কণ্টেণ্ট একদম নাই। আৰু যিহেতু স্কুল পাতি যাই আছোঁ আৰু মাজতে বেমাৰো গ'ল বাৰু, সেইকাৰণে ভ্লগ চক অহা নাই। আজিৰ পৰা দি থাকিবলৈ চেষ্টা কৰিম। তো আজি ভ্লগটো কি হ'বলৈ গৈছে ময়ো গম নাপাওঁ, আপোনালোকেও গম নাপায়। থাম্বনেইল লিখি আপোনালোকে গম পাই গৈছে। তো ভিডিঅ'টো আপোনাৰ পুৰা এণ্ড লৈছে ৰাখছে, আৰু যি বনাই হৈছে প্লিজ ছাবস্ক্ৰাইব কৰি দিয়ক। 4 ছাবস্ক্ৰাইবাৰ হ'বলৈ গৈ আছে। তো এতিয়া যাওঁ বলক আৰু খেলাও দেখুৱাব যাম বাৰু, তো আপোনালোকে চাই দিয়ক ভিডিঅ'টো। যিফালে হৰণ এটাও আছে দেখিছে আপোনালোকে, লাইট হৰণ। এইটো ভাইটি চাইকেলত লগা আছে। তো এনেকুৱা, এইটো কম পাৱাৰ, এইটো এনেকুৱা। তো হৰণো বাজে বাৰু। তো মজা। ইটো এইবাৰ ৰাইড গ'লে ইটো লৈ যাম নেক্সট ৰাইডত, মানে ৰাতি হ'লে মানে ইটো বঢ়িয়া। যেতিয়া চাইকেলৰ আগত লগাই থৈ দিম পুৰা মজা, পোহৰ মাৰিব, চাৰ্জ দিব পাৰি। যিহেতু পিছফালে চাওক চাৰ্জৰ অপশ্যনো আছে দেখিছে আপোনালোকে। অলপমান সেই হৈছে বাৰু এইখিনি, মানে যিডাল ৰিবন থাকে এইডাল ছিঙিছে। বাকী এইটো চুইচ আছে, ইফালে এইটো সেই আছে, তার এডাল আছে, তাৰ এদি মানে কানেকশ্যন হৈ আছে চাউণ্ডৰ লগত, মানে লাইটটোৰ লগত একচুৱেলি এই স্পীকাৰ এই চুইচটো দি পূৰা মানে বাজে আৰু হৰণ চৰণ মজা। তো বাকী মোৰ চাইকেলখন পাম্প চাক একদম নাথাকে, মানে একদিন পাম্প দিলে পিছদিনা নহয় হৈ থাকে, মানে টায়াৰকেইটা ফুটছে মোৰ একচুৱেলি। তো ভালকৈ দেখুৱাই দিম বাৰু, কৈ ফুটছে একচুৱেলি, বহুত জেগাত ফুটছে। আৰু এটা নহয় দুটা ফুটি গৈছে। তো সেইকাৰণে মানে একদম কি ক'ব আৰু, উপায় নাই। কেইদিনমান আগতে এই পাম্পাৰটো কিনিছিলোঁ, একদম মানে কম টকাত কিনিছিলোঁ। তো এইটো দি পাম্প মাৰি লওঁ, জাষ্ট মোৰ চাইকেলখনত পাম্প দিয়াৰ কাৰণে এইটো লৈ আহিছিলোঁ। তো মোৰখনতে পাম্প দিওঁ আৰু বঢ়িয়াকৈ চলি যায়। যিফালে চাইকেলখন লৈ বঢ়িয়াকৈ ওলাই আহিলোঁ, মানে প্ৰথম খেলা চাই আহোঁ। তো ময়ো চাওঁ, আপোনালোককো দেখুৱাব। আৰু চাইকেল ৰাইডৰ ভিডিঅ' লাগে নেকি আপোনালোকক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। বহুত দিন মানে চাইকেল ৰাইড কৰা নাই, গতিকে ভাবি আছোঁ অতি শীঘ্ৰে কৰোঁ। তো আপোনালোকৰ কমেণ্ট কৰিব, মই বনাবলৈ চেষ্টা কৰিম মানে অতি শীঘ্ৰে। তো এতিয়া ব'লক ফিল্ডলৈকে যাওঁ। বজাৰত এনেকৈ শিল পেলাই আছে, মানে এই গাৰাগিলা মাৰি দি আছে। এইবিলাকো মাছটো দেখিছে আপোনালোকে, যিবিলাক গাৰাত মানে পানী হয় বৰষুণ দিলে, সেইবিলাক মাৰি দি আছে বজাৰ কমিটিবিলাক। তো ইয়াতে চাওক আমাৰ আগৰখিনিও এনেকৈ দি আছে। মই বোলো চাই যাওঁ এপাক। দোকানৰ আগে আগে দি দিছে চবৰে দেখিছে আপোনালোকে, মানে য'ত য'ত পানী জমা হয় সেইগিলা জেগাত দি দিছে বঢ়িয়াকৈ। তো টেনশ্যন নাই আৰু পানী বৰষুণৰ দিনত। ইয়াতে খেলা চলি আছে পূৰা 15 অভাৰ 30 অভাৰৰ বাকৰ কৰিব আছে। তো বলিং বেটিং দুটামান দেখি দিম আপোনালোকক। আৰু বাকী গাইজ খেলাৰ পৰা আহিলোঁ, এপাক যাম বাৰু। আৰু মানে একদম টুক টুক কৰি আছে। তো 6 পইণ্ট নামাৰিলে খেলা চাই পালোঁগৈ। তো এইফালে আইচক্ৰীম এটা লৈ ল'লোঁ, তো আইচক্ৰীমটো খাওঁ, তাৰপিছত এপাক যাম বাৰু। আৰু আপোনালোক দেখুৱাম, বিল্ডিং আহি পালোঁ। তো একদম টপত যাম, টপত যে আপোনালোক খেলা দেখুৱাম, আৰু লগতে আমাৰ অঞ্চলটোত একবাৰ ভিউ চাওঁ, বহুত দিন যিহেতু চোৱা নাই। তো বলক এতিয়া একদম ওপৰত যাওঁ, একদম লেটছ গো গাইজ। ফাইনেলি ওপৰত আহি পালোঁ। ৱাও, অ' মাই গড, হোৱাট এ ভিউ। তো ইফালেদি চাম এতিয়া আমি, ক্ৰিকেট চলি আছে, সেইখন পিচ চাওক আপোনালোকে। তো পিচখন মানে ব্ৰেক দিল নেকি না শেষে হৈ গ'ল। তো চবচোন যাই আছে, শেষে হৈ গ'ল নেকি। আৰু হাফ ইনিংছে মানে ফাৰ্ষ্ট ইনিংছ একো হ'ব পাৰে। টাইম ৰখোঁ, যদি ষ্টাৰ্ট হয় আপোনালোক এৰে পৰা অলপমান ক্ৰিকেটো দেখুৱাই দিম। আৰু ইফালে বজাৰৰ ভিউ চাওক, ৱাও। তো এতিয়া ইভিনিং ভিউ মজা লাগছে চাওক। ৰ'দ চ'দ নাই, বঢ়িয়া। বা 4-5টা বাজিল, ক'ত ৰ'দ থাকব আৰু ইফালে চাওক পূৰা গ্ৰীনাৰী গ্ৰীনাৰী। এইফালে পাহাৰ, এইবিলাক মজা। সেইটো আমাৰ ঘৰটো চাওক আপোনালোকে, মানে পিছফালে এইটোৰ সেইটো। আৰু এইখন ফিল্ডখন, আৰু ইফালে ওপৰত আছে SNB পলিক্লিনিক চাইনবোৰ্ড। আৰু জাখলাখান ভাঙি আছে, মানে ওপৰত যাব নোৱাৰি। আৰু ওপৰত গ'লোহেঁতেন কিন্তু নোৱাৰি। ইফালে চাওক পাহাৰ, এইফালে চাওক পাহাৰ। ইফালে হাইস্কুলখন য'ত মই এতিয়া পঢ়ি আছোঁ, আৰু ইফালে খেতি পথাৰ। আৰু এইখন হৈছে ব্ৰিজ, য'ত নেকি নন ষ্টপ মানুহ অহা যোৱা কৰি থাকে। আপোনালোকে চাই থাকিব পাৰে, গাড়ীও অহা যোৱা কৰি দেখিছে আপোনালোকে। তো অহা যোৱা কৰি থাকে আৰু ঠিক আছে। আজিৰ খেলাখন শেষ হৈ গ'ল, মানে ওপৰৰ পৰা দেখুৱাব নাপালোঁ, চাওক ষ্টাম্প চব নাই একো। তো খেলা অলৰেডি শেষ হৈ গ'ল। তো বেয়া নাপাব আপোনালোকে, দেখুৱাব আহিছিলোঁ। বেলেগ একদিন মই নিশ্চয় ওপৰৰ পৰা ক্ৰিকেট চাইনো কেনে লাগে দেখুৱাই দিম। যদিও ফাইনেলৰ দিনা যদি পাৰোঁ একবাৰ দেখুৱাই দিম। তো এনেকুৱা, তো ঠিকেই আছে, খেলা শেষ হৈ গ'ল। আৰু গাইজ যিহেতু খেলাই দেখুৱাব আহিছিলোঁ, তো এইফালে খেলাটো শেষেই হ'ল। আৰু যাওঁ আৰু তলত, বেছি টাইম ইয়াতে নাথাকোঁ। ইফালৰ পৰা চাওক আপোনালোকে ভিউটো এনেকুৱা। তো ঠিকেই আছে, ইয়াৰ পৰা নামো আৰু মানে। তো খেলাটো যিহেতু শেষেই হ'ল। আৰু বাকী গাইজ এতিয়া হৈ গ'ল আবেলি, আৰু ইফালে লৈ আহিলোঁ বুট চাওক আপোনালোকে। তো মাজে মাজে মই এইটো খায়ে থাকোঁ, আৰু লগত আছে এইফালে স্প্ৰাইট। তো আজি ভিডিঅ'টো এইখিনি শেষ কৰোঁ। কেনেকুৱা লাগিল আপোনাক ক'ব। এটা নৰ্মেল ব্লগ বনাই দিলোঁ, যিহেতু বহুত দিন ভিডিঅ' দিয়া নাছিলোঁ। তো বুটৰ এতিয়া আজি ভিডিঅ'টো এইখিনি আছিল। তো লগ পাম আৰু নতুন নতুন কণ্টেণ্টত। থেংক ইউ।